আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ ভোটদান আৰু ৰাইজলৈ বিশেষ আহ্বান। আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। ভোটদান কৰি তেখেতে নিৰ্বাচন আৰু ভোটাধিকাৰ গুৰুত্বৰ এক সুন্দৰ উদাহৰণে ৰাইজক বুজাই দিয়ে। তেখেতে কয়, নিৰ্বাচন প্ৰক্ৰিয়া হৈছে এটি চৰু পাত্ৰৰ দৰে আৰু ভোটদান কৰাটো হৈছে তাত জুই জ্বলোৱাৰ দৰে। জুই নিদিয়ালৈকে যেনেকৈ ৰন্ধন কাৰ্য সম্পূৰ্ণ নহয়, ঠিক তেনেকৈ ৰাইজে ভোটাধিকাৰ সাব্যস্ত নকৰিলে এখন সুস্থ আৰু প্ৰগতিশীল সমাজ গঢ় লৈ উঠিব নোৱাৰি। আধ্যাত্মিক জীৱনৰ সমান্তৰালকৈ এজন সজাগ নাগৰিক হিচাপে নিজৰ দায়িত্ব পালন কৰি তেখেতে সকলো ভোটাৰক মুক্ত মনেৰে ওলাই আহি বিবেক বিচাৰেৰে ভোটদান কৰিবলৈ আহ্বান জনায়। লাইট এইটোহে কাম কৰি আছো। তুমি মাজতে মোবাইল মাৰি দিবি, আমি এতিয়ালৈকে ৰখি দেচোন, পাছত তেনেকৈ দেখিব। আমি এতিয়ালৈকে ৰখিবলৈ কৈছোঁ, আপোনালোকৰ চকু যোৱা নাই নহয়। তিনিটা উদ্যানৰ ওপৰত যেনেকৈ চৰু পাত্ৰ দিলে কাৰ্য কৰিব পাৰি, ঠিক তেনেকৈ সমাজত তিনিটা মূল উদ্যান আছে: সমাজ আৰু ৰাজনীতি। এখন সমাজ সুন্দৰকৈ পৰিচালিত হ'ব পাৰে। গণতান্ত্ৰিক অধিকাৰ থকা যি নিৰ্বাচন প্ৰক্ৰিয়া, সেয়া হৈছে চৰু পাত্ৰ। আৰু চৰু পাত্ৰত জালি নিদিয়া পৰ্যন্ত সি কেতিয়াও ৰন্ধন কাৰ্য কৰিব নোৱাৰে। এই চৰু পাত্ৰ তথা উদ্যানৰ মাজত জুই জালিয়েই হ'ল ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া। গতিকে সেই গণতান্ত্ৰিক সমাজ এখন সুশৃংখলিত কৰি ৰাখিব ভোটাধিকাৰ কৰাটো সকলোৰে দায়িত্ব। আৰু সকলোৱে সমাজৰ প্ৰগতি আহিব পাৰে। আৰু সেই দৃষ্টিভংগীৰেই আমিও আজি ভোট দিবলৈ ওলাই আহিছোঁ। আচলতে আমাৰ জীৱনটো দ্বৈত জীৱন। প্ৰথমটো আমি এগৰাকী নাগৰিক, আৰু দ্বিতীয়টো আমাৰ জীৱনটো সত্ৰীয়া জীৱন। এই দুটা জীৱনৰ মাধ্যমেৰে আমি সমাজ জীৱনত আমাৰ কৰ্তব্য আমি সম্পাদন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ যিটো নাগৰিকত্ব জীৱন, তাৰ যোগেদি আমি বিবেকৰ বিচাৰেৰে আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ, যাৰ যোগেদি এখন গণতান্ত্ৰিক দেশৰ সুস্থ সমাজ প্ৰতিষ্ঠা হ'ব পাৰে। আমি আশা কৰিছোঁ
আজি 2026 চনৰ আজি যিটো নিৰ্বাচন, এই নিৰ্বাচনত মুক্ত মনেৰে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব আৰু সকলোলৈকে আমাৰ শুভেচ্ছা থাকিলে।